আজি বান সাহায্য দিয়া ছেকেণ্ডটো দিন হৈছে। এই আমাৰ লোডিং কৰি আছে, এইফালে চাউল আছে, এইফালে কাপোৰ আছে, এইফালে নিমখ আছে, এইফালে গৌতম কিবা এটা কৰি দিয়ে। আমি উঠাই আছোঁ, সেয়াই প্ৰচেষ্টা। ৰাইজসকল আপোনালোকে এইটো ৰাস্তাত মানে বহুতে পাইছে, আপোনালোকে ভিতৰৰ গাঁওবোৰত যাবলৈ চেষ্টা কৰিব। আমি এতিয়া সুধিছোঁ, কিছুমানে একদম নাই পোৱা বুলি কৈছে। মনৰ পৰা কৈছে এজনে যে এইফালে ভাইটি নাই পোৱা বোলে। জোচ লাগে আমাক, জোচ লাগে, জোচ জিন্দাবাদ। আপোনালোকে মুঠতে এইটো ৰাস্তাত আহিব, গাঁৱৰ ভিতৰবোৰত সোমাই যাব মানে গলিয়ে গলিয়ে। এইবোৰ ৰাস্তা মানে চবেই পাইছে নাই পোৱা নেকি? এইফালে পোৱা নাই, এইফালে কি আছে মুঠতে আপোনালোকে এইফালে গাঁওবোৰত সোমাবলৈ চেষ্টা কৰিব। ইমানে কথা, কিবা এটা কৈ দিয়া, সেইটোৱে ক'লা। আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, মানে ভিতৰৰ অঞ্চলৰ কোনবোৰ ঠাইত মানে পানী হৈ আছে। সেই পানী হোৱা জেগালৈ আমি যাবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্টত জনাবচোন, কমেণ্টত।